জুবিন দাৰ সমাধি ক্ষেত্ৰ চাম বুলি আমি নাইট ছুপাৰৰ 2টা টিকেট কাটিছিলোঁ। যিহেতু ছুপাৰ আহিলে এনেও সমাধি ক্ষেত্ৰ ৰখাব, আমি ভাবিছিলোঁ কি আৰু সমাধি ক্ষেত্ৰ চাই যাম। এবাৰ যাওঁতে ট্ৰেইনত নহয় বাছতে যাম। ধুনীয়াকৈ টিকেট কাটিলোঁ। তাৰপিছতে আহিছোঁ আমি খানাপাৰালৈ বুলি, আৰু ভিডিঅ'টো দিয়া অকণমান পলমেই হ'ল। অটত আহিলোঁ। তাৰপিছতে খানাপাৰাত নামাৰ পাছত দেখিলোঁ ইমানখিনি বাছ আহিছে, মানে বহুতখিনি বাছ একেলগে দেখা পাইছোঁ আৰু বহুত মানে হিচাপ কৰিব নোৱাৰা। আৰু এইফালে বিকাশ দাসৰ গাড়ীও আছে, কিন্তু আমি আকৌ এবি লাক্সাৰী বুলি এখন বাছত টিকেট কাটিলোঁ 2টা, আৰু ধুনীয়াকৈ বাছত আমি উঠিলোঁ। অকণমান দেৰি হ'ল বাছখন আহোঁতে, কিন্তু আমি আচলতে সোনকালে পালোঁগৈ। অকণমান ভয় লাগিছিলে। ছুপাৰখনলৈ অকণমান ৰ'ব লগা হ'ল, মানে আধা ঘণ্টা 45 মিনিটমান আমি ৰ'লোঁ। ধুনীয়াকৈ ওপৰতে সুবিধা আছে খোৱা, কিন্তু আমি তলতে ধুনীয়াকৈ ছিট 2টা লৈছিলোঁ। এইখিনিলৈকে চব ঠিকে আছিলে, কিন্তু খানাপাৰাৰ পৰা 2 কিলোমিটাৰমান অহাৰ পাছতে এডোখৰ ঠাইত ৰখালে। কৈছে আৰু কিছুমানে বাহিৰলৈ যাব বিচাৰে যদি যাব পাৰে সেনেকৈ বুলি ক'লে। তো তেতিয়া আমি ৰখি থাকোঁতে ৰোহিতে মানে লোকেশ্যনত চাইছে সোণাপুৰলৈ আৰু কিমান দূৰ আছে বুলি। তাৰপিছত তাতে লোকেশ্যনত মানে 9 কিলোমিটাৰ দেখালে। তাৰপিছত আকৌ 10 মিনিট সময় তাতে ৰখালত যেতিয়া গাড়ীখন ষ্টাৰ্ট দিছে, ষ্টাৰ্ট দিয়াৰ পাছত অকণমান সময় গ'ল। আপোনাৰ 3 কিলোমিটাৰমান যোৱাৰ পাছতে আকৌ ৰখালে। তাৰপিছত আগফালে হেণ্ডিমেনজনে কিনো ক'লে, আমি আগফালে ভালদৰে নুশুনিলোঁ। ভাবিছোঁ কি আৰু আকৌ চাগে কিছুমানৰ পাচাব কৰিব লাগিব পাৰে চাগে, এনেকৈ চাগে ৰখালে সেনেকৈ বুলি ভাবিলোঁ। তাতে পূৰা মানে 10-15 মিনিট ৰাখিলে। তাৰপিছতে গাড়ীখন আকৌ ষ্টাৰ্ট দিলে, আমি আহিলোঁ। আহোঁতে মানে ষ্টাৰ্ট দি যেতিয়া আহিছে, তেতিয়া দেখিছোঁচোন বাওঁফালে দেখোন জুবিন দাৰ সমাধি ক্ষেত্ৰ, গোটেই লাইট দি আছে, মানুহ পূৰা ভিৰ লাগি আছে। দেখি পেলাই ইমান বেছি দুখ লাগিলে। তাৰপিছত দেখা যে পালোঁ সেইটোৱে বাৰু আমি শান্তি পালোঁ অকণমান, কিন্তু মানে ওচৰৰ পৰা চাবলৈ মন এটা আছিলে। আচলতে আমি হেণ্ডিমেনজনে কিনো ক'লে সেইটোও নুশুনিলোঁ, আৰু কিছুমান মানুহ ওলাই যোৱা নাছিলে। দুজনমান মানুহে বাছৰ পৰা ওলাই যোৱা দেখিলোঁ। আৰু ছুপাৰবিলাকৰ এনেকুৱা হয় মানে গোটেই পৰ্দাবিলাক পৰি আছে, আৰু আগফালৰ মানে 2খনকৈ দৰ্জা, গোটেই ঘৰৰ ভিতৰত সোমাই থকাৰ নিচিনা লাগে। আৰু মানে আগফালৰ পৰা হেণ্ডিমেনজনে কিনো ক'লে একোৱে শুনা নাপালোঁ। সেইটো কাৰণে অকণমান বেয়া লাগিলে, আৰু তথাপি অকণমান যে দেখিলোঁ সেইটোৱে মনত শান্তি পাই আহিলোঁ দেই।